মোৰ মাক হয়তো দেখিছে ভিডিঅ'ত। গোটেই মাও উঠিছে, খুব একদম ফেমাছ হৈ উঠিছে। কিন্তু মেইনলি তাই দিছিল একচুৱেলি ৰাতুলে পাই পেলাই নিপন দত্তৰ লগত যোগাযোগ কৰি তেওঁ সংঘক তাৰমানে সংঘত আচলতে বস্তুটো জনাই দিছে। পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই জিন্তু মানে দেখা আপোনালোকে চাবলৈ লৈছে JD এণ্টাৰটেইনমেণ্ট। হয়তো টাইটেল আৰু থাম্বনেইল চাই বুজিছে যে ক'ত যাম আৰু কাৰ ঘৰ দেখুৱাব বিচাৰিছোঁ, সেইটোক লৈ আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে হয়তো টাইটেল চাই ভিডিঅ'টো ক্লিক কৰিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, সকলো বুজিব। আৰু যিসকলে কৰিশ্মাৰ ঘৰত যাম বুলি ভাবিছে বা কৰিশ্মাক লগ কৰিম বুলি ভাবি আছে, হয়তো আজিলৈ সিহঁতে বা গম পোৱা নাই যে কৰিশ্মাৰ ঘৰত কোনফালে যাব লাগিব, কেনেকৈ যায় কৰিশ্মাৰ ঘৰ ওলাব লাগিব, তো সকলো জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। সম্পূৰ্ণ চালে সকলো বুজিব। আপুনিও যায় কৰিশ্মাক শুভেচ্ছা দিব পাৰিব, আপুনি নিজে লগ কৰিব পাৰিব, কথা পাতিব পাৰিব। যিহেতু কৰিশ্মাৰ ভিডিঅ' বহুত ভাইৰেল এতিয়া, বা কৰিশ্মাক লৈ সকলোৱে ভিডিঅ' আপলোড কৰি আছে, বা কৰিশ্মাৰ নজনা কথা আপোনালোকে জানিছেই, প্ৰায় জানিছেই। কিন্তু ঘৰ কোনোৱে দেখুওৱা নাই যে ঘৰৰ কেনেকৈ যাব লাগিব, কেনেকৈ ওলাব লাগিব, সেই ভিডিঅ'টো কোনো দিয়া হোৱা নাই আজিলৈ। মই ভাবিছোঁ যে অকল মই জানিলেই নহ'ব, আমাৰ ৰাইজে যিহেতু ছাপোৰ্ট কৰিছে, তো ৰাইজৰ বহুতে বিচাৰে যে কৰিশ্মাৰ ঘৰটো ক'ত হয়। তো আপোনালোকে কৰিশ্মাৰ ঘৰত যাবলৈ হ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকক আৰু বেলেগকৈ কাকো সোধাৰ প্ৰয়োজন নাই, আপোনালোকে কৰিশ্মাৰ ঘৰ ক'ত হয়, কেনেকৈ যাব লাগিব। তো সম্পূৰ্ণ ভিডিঅ'তে আপোনালোকে চাওক। আৰু আজি মই ফাৰ্ষ্ট এই মটো ভ্লগ বনাব চেষ্টা কৰিছোঁ, যিহেতু মই কম দিনত ৰাইড কৰিম। হয়তো আপোনালোকক মই আগতেও কৈছিলোঁ যে মই ৰাইড কৰিম, তো কম দিনত ৰাইড কৰিম। আমি দুজন বন্ধু আৰু এজন ইউটিউবাৰ আছে MR নৱ, হয়তো আপোনালোকে সকলোৱে চিনি পায়, হয়তো কিছুমান চিনি নাপাব পাৰে। চাব ইউটিউবত MR নৱ বুলি চাৰ্চ কৰিলে পাই যাব। ইউটিউবত আজি লগ কৰাই দিম, MR নৱ আগত যাব মোৰ লগত। আজিৰ ভিডিঅ'টো অলপমান বেলেগ, আগতকৈ অলপ বেলেগ, মানে ব্যতিক্ৰমী অলপ। আজিৰ ভিডিঅ'টো ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যিসকল নতুন ইউটিউবাৰ হ'বলৈ ওলাই আহিছে বা কৰিশ্মাক লগ কৰিম বুলি ভাবি আছে, কিন্তু ঘৰৰ ঠিকনাটো সঠিককৈ দিয়া নাই বা জনা নাই কাৰণে যাব পৰা নাই আজিলৈ। কিন্তু মই আজি এই ভিডিঅ'টোত সম্পূৰ্ণ লোকেশ্যনটো দিম, সম্পূৰ্ণ লোকেশ্যনটো এই ভিডিঅ'টোত দিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। আৰু থাম্বনেইল চাই আপোনালোকে বুজিছেই যে কেনেকুৱা ভিডিঅ' হ'ব। তো চাওক, এই আগত নৱ আছে, আগত নৱক লগ ধৰি লওঁ। প্ৰথমতে তেলটো ভৰাই লওঁ, যিহেতু বহুত দূৰ ৰাস্তা, মিনিমাম 200 টকাৰ, গ্লেমাৰ হ'লে 200 টকাৰ তেল মিনিমাম লাগিব। আৰু যদি বেলেগ গাড়ী হয় তাতপৰ অলপ বেছি ভৰাব লাগিব। আপোনালোকে নিজৰ হিচাপত ভৰাই ল'ব। মই যিহেতু গ্লেমাৰেৰে ৰাইড কৰি আছোঁ, মই 200 টকাৰ তেল ভৰালেই মোৰ হৈ যাব আজিৰ কাৰণে। মই 200 টকাৰ তেল ভৰাই লওঁ। তাৰপিছত আমি আগবাঢ়িম আমাৰ গন্তব্যস্থানলৈ। আপোনালোকে মাথো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু সকলোকে কৈছোঁ, যদি আপোনালোকে ৰাইড ভিডিঅ' চাব বিচাৰে বা নজনা ঠাই বা আপুনি নোযোৱা ঠাই চাব বিচাৰে, দেখিব বিচাৰে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে মোৰ দৰে আৰু আপোনাৰ দৰে নজনা মানুহে যাতে গম পায় কৰিশ্মাৰ ঘৰত কেনেকৈ যাব লাগে বা কেনেকৈ গ'লে আমি কৰিশ্মাৰ ঘৰ ওলাব পাৰিম। মোৰ ঘৰ যিহেতু গোৰেশ্বৰত, মই গোৰেশ্বৰৰ পৰা ৰাইডটো আৰম্ভ কৰিছোঁ। আপোনালোকে য'ৰ পৰা হয়, আপোনালোকে প্ৰথম মুক্তাপুৰ হয়তো আপোনালোকে চিনি পায়, বাইহাটা যিটো ৰোড হয়, বাইহাটাৰ পৰা বগামাটি ৰোড, তাত মুক্তাপুৰ বুলি ঠাই আছে, মুক্তাপুৰ। সেইফালে বাইহাটাৰ পৰা যদি আহে আপোনালোকে চাৰিআলিৰ পৰা সেইফালেদি যাব পাৰিব। কিন্তু যদি আপোনালোকক সহজত কৈছোঁ, মুক্তাপুৰৰ চকক লাগি আহক। চকৰ পৰা আপোনালোকৰ মই দেখুৱাই আছোঁ, আপোনালোকে চক মই বেছি দূৰ নাই আৰু চক পাম। ইয়াত মোৰ বন্ধু আগত আছে, বন্ধুক লগ পালোঁ। এইফালে মোৰ সন্মুখত MR নৱ। আপোনালোকে চিনি পোৱা নাই যদি চাই লওক, এইজনেই হৈছে MR নৱ। আৰু নৱৰ এইখন হৈছে ডলফিন। তো লগ পাই গ'লোঁ আমাৰ MR নৱ, আৰু লগত আৰু তাৰ লগত বন্ধু এজন আছে, মই চিনাকি হোৱা নাই বাৰু।
বল ডলফিন ডলফিন আহি পাই গ'লোঁ আমি এতিয়া মুক্তাপুৰত আমি কৰিশ্মাক দিবলগীয়া সামগ্ৰী এতিয়া লৈ লওঁ ইয়াত পাওঁ নে নাপাওঁ নাজানো প্ৰথম চাই লওঁ যদি পাওঁ লৈ লওঁ লৈ আকৌ আমি আৰম্ভ কৰিম আমাৰ যাত্ৰা আমি আকৌ আৰম্ভ কৰিম আপোনালোকে মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়াহ'লে আপোনালোকৰ কাকো সুধিব লগা নহয় মাত্ৰ ভিডিঅ'তে চাই থাকিব প্ৰথমে লৈ লওঁ কৰিশ্মাৰ কাৰণে গিফ্টটো লৈ লওঁ আমি নগৰ মই কিবা এটা গিফ্ট লওঁ কৰিশ্মাৰ কাৰণে লৈ গিফ্ট ৰেডি ইয়াৰ পৰা ভিডিঅ' হৈ গিফ্ট মানে বেলেগ একো নাই আমাৰ অসমীয়া সংস্কৃতিৰ যিখন মান সন্মান বুলি কয় অসমীয়া স্বাভিমান গামোচা সেইখন দিম লগতে আৰু এটা কিবা সৰু সুৰা গিফ্ট দিম চাই থাকিব ভিডিঅ'টোত গম পাব যিহেতু একো খোৱা নাছিল সেয়েহে হাতত তুলি লৈছোঁ মেংগ' এনাৰ্জিৰ কাৰণে মেংগ' খাই আমি পুনৰ আকৌ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকিব আপোনালোকে মাথো ৰাস্তা চাওক এইফালে আপোনালোকক কৈছোঁ যিটো আপোনালোকক মুক্তাপুৰৰ পৰা ফ্ৰণ্টৰ ৰাস্তা আপোনালোকে বেলেগ ৰাস্তা নল'ব মেইন হাইৱেটোৱে লৈ থাকিব আপোনালোকে মেইন হাইৱেৰ ৰাস্তা চাওক আপোনালোকে কেনেকুৱা ৰাস্তা ধুনীয়া এনেকুৱা ৰাস্তা হ'লে আহিব মন যায় এই ৰাস্তাটো আপোনালোকে চাওক মই উৰাই আছোঁ আপোনাক ঘূৰাই আজি দেখুৱাম আপোনালোকক মাত্ৰ কেনেকুৱা হৈছে জনাবচোন আৰু কেমেৰা কেনেকুৱা হৈছে জনাব ফাৰ্ষ্ট টাইম মটো ভ্লগ কৰিব চেষ্টা কৰিছোঁ আপোনালোকৰ আগত মই দেখুৱাব চেষ্টা কৰিছোঁ যিহেতু ৰাইডত যাবৰ কথা শিকিব লাগিব কিছু নজনা বস্তু বা নজনা কথাও শিকিব লাগিব সেয়েহে আগতীয়াকৈ কৰিশ্মাৰ পৰাই ট্ৰাই কৰিছোঁ যিহেতু এতিয়া কৰিশ্মা সকলোতে ভাইৰেল আৰু কৰিশ্মাক বহুতে চাম বুলি ভাবি থাকে লগ কৰিম বুলি ভাবি আছে বা ঠিকনা অবিহনে লগ কৰাটো মিছা তো সেইকাৰণে ঠিকনাটো মই দি দিছোঁ বা কেনেকৈ কি কেনেকৈ আহিব লাগিব তো মোৰ লগত আপোনালোকেও আহি থাকক দীঘল হ'ব পাৰে আপোনালোকে দীঘল হ'লেও আপোনালোকক কৈছোঁ যিসকলে আহিব বিচাৰি আছে সেইসকলৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ এইটোৱে হৈছে কৰিশ্মাহঁতৰ একেবাৰে ওচৰৰ চকটো এইটো চকৰ পৰা আৰু ওচৰতে হয় কৰিশ্মাৰ ঘৰৰ বেছি দূৰ নহয় তো কৰিশ্মাৰ ঘৰত যোৱাৰ আগত আমি এটা চকলেটটো লৈ লওঁ যিটো গিফ্ট দিম বুলি লৈ লওঁ এইটো চকলেটটো লোৱা হৈ গ'ল এইটো চকলেট লৈ ল'লোঁ এতিয়া আমি আকৌ যাওঁ কৰিশ্মাৰ ঘৰলৈ যাওঁ এতিয়া কৰিশ্মাৰ ঘৰ আৰু ওচৰে মোৰ সন্মুখত দেখিছে সেই যিটো মাটিৰ ৰাস্তা আছে বেকত লেফ্ট ছাইডত সেই লেফ্ট ছাইডেৰে সোমাই গ'লে কৰিশ্মাৰ ঘৰ হয় তো চাই থাকক ভিডিঅ'টি কৰিশ্মা এইফালে ঘৰ পাম নে নাপাম নাজানো আৰু
কি হয় নাজানো, আমাৰ দিন ভাল হয় না বেছি বেয়াই হয়, কিন্তু ফাইনেলি আহি পাই গৈছোঁ। এইটো হৈছে কৰিশ্মাহঁতৰ ঘৰ আৰু এইফালে খুৰী আছে। এইটো হৈছে কৰিশ্মাৰ ঘৰ, চাই লওক। এটা চিনাকি কৰাত সহজ হ'ব। আপোনালোকে চাই লওক ঘৰৰ কালাৰ, সেইটো নতুন ঘৰ বনাই আছে আৰু নাম আজিও আছে ন? চাওক, এইটো হৈছে কৰিশ্মাৰ ৰুম। এনেওতো সকলোৱে দেখুৱাই আছে, হয়তো ভিডিঅ'ত সকলোৱে দেখুৱাইছে, কিন্তু মই তথাপিও আৰু এবাৰ মোৰ কেমেৰাত মই দেখুৱাই দিছোঁ। এইবোৰ সন্মান আৰু এটা বস্তু মই দেখুৱাই দিছোঁ, বহুতে হয়তো এইটো কোৱা নাই। এইটো কৰিশ্মাৰ সপোনৰ চোফা। কৰিশ্মাৰ প্ৰথম যেতিয়া সপোন বুলি লিখিছিল ফেচবুক পেজত, এই সপোনৰ চোফাটো দেখিছে। ভিতৰতে সোমাই লৈছো আৰু কৰিশ্মাই বেছি দিন হোৱা নাই এইটো গিফ্ট পাইছিল, নামত আপোনালোকে দেখিবলৈ পাইছিল এই বস্তুখন, ফটোখন। এই চাওক গোটেই ৰুমত লগ পাওঁ নে নাপাওঁ কৰিশ্মাক সেইটো নাজানিম, আছে নে নাই, যিহেতু সদায় নাম, সেইকাৰণে ৰাতিপুৱাৰ ভাগতে আজি কৰিশ্মাক খবৰ নিদিয়াকৈ আজি উপস্থিত হৈছো। কৰিশ্মাৰ মাক হয়তো দেখিছে ভিডিঅ'ত। গোটেই মাও উঠিছে, খুব একদম ফেমাছ হৈ উঠিছে ভিডিঅ' বিলাক দেখি আছো, হয় না? ফেমাছ আজিকালি ভিডিঅ'ত। কৰিশ্মা আজি পাত্তা দিব না আমাক? নাজানো, মই ইণ্টাৰেষ্টিং বহুত বেছি যি দুখৰ বিষয় যে এতিয়া কৰিশ্মা আমাৰ মানে ঘৰত নাই আজি। কৰিশ্মা ভাইৰেল হৈছে আৰু আপুনি ক'লে যে বহুত ফোন আহি থাকে, সেইকাৰণে কৰিশ্মা আচলতে সেইটো হয়ে, ফোন আহিবই। তো যিয়ে নহওক ফোনটো কৰিব। ইমান অসমত বৰ্তমান এতিয়া নাগাৰ নামত তাইয়ে ইমান ফেমাছ হৈছে। প্ৰথম আছিল উৰ্বশী বাৰ পিছত কৰিশ্মা, এতিয়া বহুত মানে বেছিকৈ ভাইৰেল হৈছে। তো সেইকাৰণে আজি কৰিশ্মাক এটা ছাৰপ্ৰাইজ দিব, সকলো আহিছে, গতিকে কৰিশ্মাৰ ভিডিঅ' দিয়া হিচাপত আমি অহা নাছিলোঁ, তো সেইকাৰণে আজি উপস্থিত হ'লোঁ। আৰু এইজনী হৈছে কৰিশ্মাৰ মাক। তাইক লগ পালে বেছি ভাল হ'ল হয়, তো বেলেগ দিনা আকৌ কৰিশ্মাক লগ কৰিব আহিম। এতিয়া যিহেতু মানে কৰিশ্মা ফেমাছ হ'ল, কৰিশ্মা অলপ লগ পোৱাটো টান হ'ব। বৰমাই আৰে আপুনি কৈ দিয়ক, এটা মানে বিতৰ্ক হৈ আছে কৰিশ্মাক লৈ। তেখেতক গুৰুদেৱে কৈছিল যে ক্ষমা খোজাৰ কথা কৈছিল, মই ভিডিঅ' বনাইছিলোঁ, কিন্তু কৰিশ্মাই ক্ষমা খোজা নাই, কিহৰ কাৰণে সেই মূলকৈ জনাই। কৰিশ্মাই ক্ষমা নোখোজা কাৰণটো যিখিনি মানে বাহিৰে মানুহ কথা কৈ আছে, কোনোটো গম নাপায় ভিডিঅ' চোৱাটো, গতিকে তাই গম পাইছে যে কেনেকৈ কি পৰিস্থিতি হৈছে, আৰু সেইখিনি মই জানো। যিজন মানুহে আজি নিপন দত্ত ডাঙৰীয়াই যিখিনি কথা কৈছে, কিন্তু আজি নিপন দত্তই বহুত সহজ হ'ব বিচাৰি আছে বা তেওঁ ভাল হৈ আছে, কিন্তু তেওঁৱে যে মেইন কেৰেণ্ডিটো তেওঁ আৰু ৰাতুল ডেকানে শৰ্মা কিবা হেৰি নামসংগৰ হয়, মই পাইছিলোঁ এইটো মেছেজটো, ময়ো পাইছিলোঁ। তেওঁলোক দুটা এতিয়া ভাল হ'বৰ কাৰণে সংঘক জড়িত লগাই পেলাই হেৰি কৰিছে, কিন্তু মেইন কেৰেণ্ডি হৈছে নিপন দত্ত আৰু ৰাতুল, আৰু তেওঁলোকক উদ্দেশ্য কৰি কৈছিল, সংঘক লৈ উদ্দেশ্য কৰি একো কোৱা নাছিল। সেইটো মই একদম মানে পাৰ্চনেলি কৈছিল, কিন্তু বস্তুটো হৈ গ'ল পাৰ্চনেলি ছ'চিয়েল মিডিয়াত দিয়া গ'ল কাৰণে। কিন্তু মই সেইখিনি জানো, যিদিনা হেৰিটো লাগিছিল সেইদিনা মই আছোঁয়ে, কিন্তু মেইনলি তাই দিছিল একচুৱেলি ৰাতুলে পাই পেলাই নিপন দত্তৰ লগত যোগাযোগ কৰি তেওঁ সংঘক তাৰমানে আচলতে বস্তুটো জনাই দিছে। নিপন দত্তই বেয়াকে তাই কমেণ্ট দিয়াৰ পিছত তাৰমানে আকৌ ৰাতুল। আপুনি কিবা ক'বনে নিপন দত্তক? কম, আমি কৰিশ্মাৰ ছাপোৰ্টত আছো, হয়, কোনে কিবা কয় কওক, আমি কৰিশ্মাৰ বিতৰ্ক বন্ধ হ'ব লাগে, সেইটোক লৈ মই ভিডিঅ' নিজেও আৰু এনেও কৰিশ্মাক ছাপোৰ্ট নকৰা মানে কম 80% ছাপোৰ্ট কৰে কৰিশ্মাক, গতিকে কাৰণ কৰিশ্মাই ক্ষমা খোজা আপুনি সেইটো বাদ দিয়ক। আজি কোনে কৰিশ্মাক ছাপোৰ্ট নকৰে সেইবিলাক বাদ দিয়ক, কাৰণ এইবিলাক নিগেটিভ থাকিবই মানুহ, তো ছাপোৰ্ট কৰাখিনি কি ক'ব আপুনি? তেওঁলোকক ধন্যবাদ দিছোঁয়ে, কাৰণ তেওঁলোকে আগুৱাই লৈ যাওক। তো আপোনাৰ কৈছে যে ফোন আহি আছে, ফোনত মানে কেনেকুৱা ধৰণৰ আপোনাৰ এনে আহেনো কমেণ্ট? ফোনত কমেণ্ট নাচাওঁ, আপোনালোকে কেনেকুৱা কথা কেৱল নাম লাগে, কিছুমানে শুভেচ্ছা দিয়ে বা হেৰি কৰে, এনেকুৱা আৰু তাৰমানে
বহুত দূৰৰ পৰা আহে ফোন, কিছুমানে কয় তোমাৰ আগুৱাই যোৱা শুভেচ্ছাটো দিয়া, আৰু আচ্ছা কিছুমানে মই এটা দাম কৰিশ্মাৰ বিচাৰি ভিডিঅ' দিছোঁ এইকেইদিন, কৰিশ্মাৰ এটা ভিডিঅ' দিছোঁ এই মাত্ৰ কৰিশ্মাৰ বিষয়ে অলপ কৈ পেলাই, মানে ভিডিঅ'টোত ইমানখিনি ছাপৰ্ট আছে, তাত মই নিগেটিভ মেছেজ এটাও পোৱা নাই। 2 বা 3জন মানুহে এইটো বেয়া কৰি আছে, হয়। তো বেয়া কৰাটো আমি কৰিশ্মাৰ ফালে ছাপৰ্ট আছোঁ, কাৰণ যদি কৰিশ্মাৰ ভুল হৈছে মই মানিছোঁ, যদি কৰিশ্মাৰ ভুল তেনেহ'লে আগতে এনেকুৱা বহুতো ভুল কৰা মানুহ আছে, হয়। বহুতো। তো মই যদি ভুল ধৰোঁ একেবাৰে মই কিন্তু হেৰিৰ পৰা ধৰিব পাৰিম, ৰামচৰণ ভৰালিৰ পৰা ধৰিব পাৰিম ভুল যদি মই ধৰোঁ, কাৰণ মই 12 বছৰ পৰাই আছোঁ নামৰ লগত, মই এতিয়াহে ইউটিউবত আহিছোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিম। আজি যিহেতু কৰিশ্মাকো লগ নাপালে গম পাইছে, কিবা এটা লৈ আহিছিলোঁ, কৰিশ্মাৰ গিফ্ট আমি তো যিহেতু আনিছোঁ আমি বস্তুটো ফিৰাই নিনিওঁ। এতিয়া সন্মান যে আমি দিবই লাগিব এনেও কৰিশ্মাৰ মাকক। তো এইখন জিনটো তুমি দিয়া, মই কেমেৰা ধৰি আছোঁ, যিহেতু আমি কৰিশ্মাৰ কাৰণে আনিছিলোঁ। কৰিশ্মাৰ কাৰণে নিজৰ কৰিশ্মাৰ ভণ্টি, কৰিশ্মাৰ ভণ্টিৰ কাৰণে। কৰিশ্মাৰ ভণ্টি শুই আছে, তাক উঠাব নালাগে, যিহেতু নাম গাই আছে, আজিও নাম আছে বোলে, তো সেইকাৰণে। আৰু সেই কৰিশ্মাৰ আচলতে মাকজনী আচলতে মেইন, গতিকে ভালেই হ'ল আজি মাককে আজি গামোচা দিছোঁ। তো তুমি অলপ ধৰি দিয়া, ময়ো এখন গামোচা দিওঁ। অ'কে, সেইটো দি দিয়া, এইটো নেদেখুৱা, এইটো আচলতে কৰিশ্মাৰ নিজে দেখাব, আপোনালোকে ছ'চিয়েল মিডিয়াত পাব। যদি কৰিশ্মাৰ ভিডিঅ' আকাৰে দিয়ে আমি নিশ্চয় এই চেনেলত ভিডিঅ'তে এই গিফ্টটো দি দিম। সেইটো কৰিশ্মাৰ কাৰণে। আৰু তুমি কেমেৰাটো অলপ ধৰি দিয়া, মই এখন গামোচা দিওঁ। অন কেমেৰা আহিব লাগিব ভাই, মই অন কেমেৰা নাহোঁ, আজি আহিছোঁ অন কেমেৰা ফাইনেলি। তো 2টা কেমেৰাটো মানে খামি গৈছোঁ মানুহ, গামোচা জাপি দিয়া নাই, তো এনেকৈ দিছে গামোচা। তো এইখন কৰিশ্মাৰ মাকক।